যিটো গৰম হৈছে গছৰ তলত চাং ভাজিলে এঘুমতি মাৰিবলৈ বৰ মজা হ'ব। কি কৰিছ? খগেনকাই যিটো কৰিছে গছৰ তলতে চাং সাজি লৈ এঘুমতি মাৰিবলৈ বৰ মজা হ'ব। তোৰ গছৰ প্ৰতি অকণো মমতা নাই নেকি? পৰিৱেশটো গছ-গছনিয়ে শীতল কৰি ৰাখে। তই যে গছ কাটিছ, গছে আমাক জীয়াই ৰাখে বুলি নাজান নেকি? আৰু তই যে গছ কাটিছ তাতকে 10জোপা গছ ৰুবহে লাগে। জনাই নাছিলো সেই কথাটো। বুজি পালা নগেনকাই? সেইবাবে এতিয়াৰ পৰা গছ কটাতকৈ 10জোপা গছ ৰুবহে লাগে। আজিৰ পৰা গছ নেকাটো। এজোপা গছ কাটিলে 10জোপা গছ ৰুম। আমি এতিয়া ঘৰলৈ যাওঁ ব'লা। ব'লা খগেনকাই। আহা। নমস্কাৰ বন্ধুসকল, আজি 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱসৰ দিনা আমি সকলোৱে শপত গ্ৰহণ কৰোঁ যে পৰিৱেশ ৰক্ষা কৰিবলৈ আমাৰ দৈনন্দিন জীৱন পৰিৱৰ্তন কৰিম। তদুপৰি আমি দৃঢ় প্ৰতিজ্ঞ হওঁ যে আমাৰ পৰিয়ালবৰ্গ আৰু সমাজৰ অন্যান্য ব্যক্তিকো পৰিৱেশৰ প্ৰতি সৌহাৰ্দ্যপূৰ্ণ ব্যৱহাৰত গুৰুত্ব দিবলৈ অবিৰতভাৱে উদ্বুদ্ধ কৰিবলৈ চেষ্টা কৰিম।